দেখিছে জুবিনদাৰ ঘৰৰ মুখতে আছো আমি আৰু এইটো সাইডে আছে চাওক আপোনালোকে দেখিলো যে তোমাকে হেল্ল' নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি ভাবিছো আমি বিবেকদা আৰু মই খাৰঘলি যাম বুলি ভাবিছো খাৰঘলি জুবিনদাৰ ঘৰত আৰু জুবিনদাক লগ পাওঁ নাজানো কিন্তু আজি জুবিনদাৰ ঘৰত যাম আমি বিবেকদা তাকে এতিয়া ভাবি আছোঁ যে জুবিনদাৰ ঘৰলৈ যাওঁ সাধাৰণতে যিমানজন ইউটিউবাৰবিলাক কৈছে সাধাৰণতে জুবিনদাক লগ নাপায় কিন্তু আমিও গৈ চাওঁ পাওঁ নাপাওঁ নাজানো লগ নেপালেও আমি ঘৰ চৰ এইবোৰ দেখুৱাম আপোনালোকে চাই থাকক আৰু এতিয়া ব'লা আমি লাইন গাড়ীত যাম আজি এতিয়া লাইন গাড়ী লগ ধৰিবৰ কাৰণে এতিয়া খোজকাঢ়ি গৈ আছোঁ সেইখিনি আৰু এতিয়া আমি ৰাণীগেটলৈ গৈ আছোঁ টেম্পত আৰু বিবেকদা চেনেলৰ লিংকটো ডিছক্ৰিপশ্যনত আছে আপোনালোকে চাব লগতে আৰু মোৰ বন্ধু খনিন্দৰো আছে আপোনালোকে চাব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব জালুকবাৰীত আৰু স্কুটি বুক কৰিলোঁ আৰু এতিয়া আমি ইয়াৰ পৰা স্কুটিত যাম ঘৰলৈ আৰু বহু চাউণ্ড আহিছে আপোনালোকৰ ভিতৰত ভালকৈ দেখিলো যে তোমাকে চকুৱে চিনি পালো হঠাতে এবেলি মোক বুকুতে ৰাখি এবেলি মোক ফ্ৰেণ্ডছ এতিয়া চাওক ফাইনেলি আহি পালোঁ এয়া জুবিনদাৰ ঘৰ আৰু এয়া আহি পালোঁ এতিয়া কিন্তু এতিয়া ভিতৰত সোমাব লাগে বিবেকদা আহি আছে মই আগত আহি পালোঁ বাইকত স্কুটিত আহিছোঁ আৰু এতিয়া পৰা যাওঁ মৰা আছে বেলেগ জেগাতে সোমাব লাগিব চাগে আৰু জুবিনদা আছে নাই ঘৰত চাই লওঁ আৰু আপোনালোকে চাই থাকক জুবিনদাক লগ ধৰিব পাৰোঁ নে নোৱাৰোঁ আৰু এইটো জুবিনদাৰ গেটৰ আগৰ যিবোৰ পিকচাৰ আঁকি থোৱা আছে এইবোৰ আপোনালোকক এতিয়া অকণমান দেখুৱাওঁ আপোনালোকেও চাওক আৰু যদিও জুবিনদাক লগ নাপাওঁ ঘৰখনকে দেখুৱাম সেইখন আপোনালোকে ঘৰৰ গেটটো চাই লওক এয়া চাই থাকক আৰু ইয়াৰ পৰা ধুনীয়াকৈ ব্ৰহ্মপুত্ৰ নদীখন দেখা পায় সেইখনো দেখুৱাই আছোঁ ভালকৈ বেক কেমেৰাৰে চাই থাকক প্ৰণয় কাহিনী আমাৰ চুক মেলি চাওঁতে দেখিলো যে তোমাকে ফাইনেলি আজি বহুত দিনৰ আশা এটা পূৰণ কৰিম বুলি আহিছিলোঁ জুবিনদাক লগ কৰিব আৰু জুবিনদা কিন্তু আগতে অলপমান ওলাই গ'ল অলপ আগতে জুবিনদা ওলাই গ'ল আৰু বিশেষকৈ গৰিমা বাইদেউকো মই ৰিচেণ্টলি অলপ আগতে শুকুৱাৰ ৰেষ্টুৰেণ্ট এখনত দেখি আহিছোঁ বাইদেউ বাট মই ভাবিছিলোঁ যে ইয়াত আমি একচুৱেলি জুবিনদাক লগ কৰিব আহিছিলোঁ কিন্তু জুবিনদাক লগ নাপালোঁ সেইটোৱে বহুত বেয়া লাগিছে ভিতৰত সোমাবলৈ চেষ্টা কৰিম পাৰোঁ নে নোৱাৰে চাওঁ আৰু এতিয়া ঘৰখনকে দেখুৱাব আপোনালোকক চাই থাকক আৰু সেইটো এটা বহুত ডাঙৰ আশা এটা আছিলে যে এদিন জুবিনদাৰ ঘৰলৈ যাম লগ পাম বাট জুবিনদাকতো লগ নাপালোঁ একো নাই বাৰু তেখেত বহুত বিজি থাকে তো ফাইনেলি তেখেতৰ ঘৰটোতে দেখিলোঁ তেখেতৰ এই ধুনীয়া আপোনালোকে বকুলে দেখুৱাই চাগে কি ধুনীয়া তেখেতৰ পেইণ্টিং আঁকি থৈছে সেইটো এটা ভাল মমেণ্ট আমাৰ কাৰণে বহুত ভাল লাগিছে আৰু চাই থাকক আমি ঘৰৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিম মানে বাৰাণ্ডাৰ ভিতৰত এয়া দেখিছে জুবিনদাৰ ঘৰৰ মুখতে আছোঁ আমি আৰু এইটো চাইডে আছে চাওক আপোনালোকে ব্ৰহ্মপুত্ৰ নদী ৰ'বা মই ব্ৰেক কেমেৰা দেখুৱাইছোঁ ধুনীয়াকৈ দেখুৱাইছোঁ এয়া চাওক ব্ৰহ্মপুত্ৰ নদীটো কিমান ধুনীয়াকৈ দেখা পায় জুবিনদাৰ ঘৰৰ মুখৰ পৰাও ডাইৰেক্ট এইটো জুবিনদাৰ ঘৰ পাহাৰৰ ওপৰত এইটো গেটটো আৰু ইয়াৰ পৰা ধুনীয়াকৈ দেখা পায় এয়া ব্ৰহ্মপুত্ৰ নদীটো কিমান ধুনীয়াকৈ আৰু মাজত সেইবোৰ বালি আছে বালি ব্ৰহ্মপুত্ৰ নদীটোত সেইবোৰ বগা বগাকৈ দেখাবৰ বালি হৈছে গোটেই জমা লাগি আছে আৰু এতিয়া জুবিনদাৰ ঘৰত সোমাম আমি সোমাবলৈ চেষ্টা কৰিম সেইটো চাইডে এইবিলাক সোমাব পাৰি আমাক ক'লে ইয়াৰে মানুহ কেইজনমানে সোধোতে আৰু সোমাবলৈ চেষ্টা কৰিম আৰু এতিয়া আৰু বিবেকদা আৰু এইটো আপোনালোকে দেখিছে জুবিনদাৰ চাংঘৰটো চাপিৰে সজাই থৈ দিছে কি ধুনীয়াকৈ আৰু ইয়াতো এটা ঘৰ আছে আৰু এতিয়া সোমাবলৈ গৈ আছোঁ আৰু এনেকৈ সোমাব পাৰি বুলি কৈছে এইটো চাইডেৰে পাৰোঁ নে নোৱাৰোঁ চাওঁ সোমাব এইখনে হ'ল জুবিনদাৰ জিমখন জুবিনদাৰ এখন জিম থকা বুলি বহুত দিনৰ পৰা শুনি আছিলোঁ আৰু এইখনে হ'ল আৰু এইটো চাইডেৰে সোমাব বুলি কৈছিল ভিতৰত কিন্তু আমাৰ বেয়াই বুলি ক'ব লাগিব এইটো তলামৰা মানে ক'ৰবাত গৈছে ইয়াতে জিমত থকা মানুহকেইজন ইয়াতে তলা মাৰি থৈ গৈছে আৰু এইটো চাইডে সোমাব পাৰিলোঁ হয় আৰু এইটো কুকুৰটো জুবিনদাৰ কুকুৰ এইটো পাখি মেলি দিয়ে মোৰ গানে আজি চাওক গোটেই এইবোৰ গানৰে মানে কাঞ্চনজংঘা চব এইবোৰ লিখি ৰৈছে আৰু ইয়াতে চাওক কিমান ধুনীয়া পেইণ্টিং
মানে যিহেতু সোমাব নোৱাৰিলোঁ আৰু জুবিন দাকো লগ নাপালোঁ তাৰ বাবে বাহিৰতে এইবোৰ যি আছে দেখুৱাম আৰু বাহিৰৰ পৰা ঘৰটো দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক সেয়া ভূপেন হাজৰিকাও আছে আঁকি থৈ দিছে মন যায় এই গানৰ নামবোৰ গোটেইবোৰ লিখি থৈ দিছে জয় জুবিন দাস এইবোৰ সকলো লিখি থৈ দিয়া আছে আৰু এইটোৱে আছিল গেটটো আপোনালোকে চাওক ইয়াৰ পৰা সোমাই দি দেখুৱাব চেষ্টা কৰিম আৰু এনেদৰে জুবিন দা যায় জুবিন দাৰ বেলেগ বেলেগ ইউটিউবাৰৰ ভিডিঅ' দেখিছিলোঁ এইটো এনেকৈ সোমাই যোৱা কিন্তু আজি আমি যাব নোৱাৰিলোঁ আৰু এতিয়া আমি যিহেতু আমি জুবিন দাক লগ নাপালোঁ এতিয়া আহিলোঁ আমি নামি আহিলোঁ এইটো বস্তুতে যাই থাকিব লাগে মানে পাহাৰৰ ওপৰত উঠি যাব লাগে আৰু এতিয়া নামি আহিলোঁ আহি ইয়াতে কি ধুনীয়া এটা আৰু ভিউ পইণ্ট দেখিছোঁ আপোনালোকক এইটো ভিউ পইণ্টটো দেখুৱাম যিহেতু আমি জুবিন দাক লগ নাপালোঁ এইবোৰ ঠাইবোৰে চাই যাম খাৰঘুলি জুবিন দা কোনখন গাঁও মানে ক'ত থাকে এইবোৰ আৰু এয়া চাওক কিমান ধুনীয়া এইটো ভিউ পইণ্টটো চাওক আপোনালোকে এয়া ব্ৰহ্মপুত্ৰ নদীখন কিমান ধুনীয়াকৈ গোটেইখন ব্ৰহ্মপুত্ৰই দেখা পোৱাৰ দৰে পায় পূৰা আৰু এইটো চাইডে এটা ৰাস্তা আছে আৰু আমি আছোঁ ইয়াতে আছোঁ আমি ইয়াতে আৰু এইটো ৰাস্তাৰে যাব লাগে পূৰা ওপৰত উঠি যাব লাগে জুবিন দাৰ ঘৰত আৰু এইটো চাইডে আৰু এতিয়া আমি এনেকৈ নামি যাম নামি গৈ ইয়াতে ৰুম এটা বুক কৰি আজি ইয়াতে থাকি যাম গুৱাহাটীত আৰু কালি মই ঘৰত যাম আৰু এইফালে এইখনে হ'ল বৰষাৰাণী বাৰ হেপী কৰ্ণাৰ ৰেষ্টুৰেণ্টখন আৰু বন্ধ হৈ আছে আজি কিয় বা আৰু নহ'লে ইয়াতে খালোঁ এতিয়া খাৰগুলিৰ পৰা আহিলোঁ ইয়াতে আহিলোঁ থলগিৰি ৰেষ্টুৰেণ্টত আহিলোঁ আৰু লতাশিলত আছে এই ৰেষ্টুৰেণ্টখন আৰু ইয়াতে কিবা খাম আৰু বিবেকদেৱে খোৱা এটা ভিডিঅ' বনাব আৰু এতিয়া এনেকৈ সোমাই যাওঁ আৰু কি খাওঁ এইবোৰ দেখুৱাওঁ আৰু এইবোৰ পূৰা এন্ধাৰ হৈছে মানে এইখিনি অলপমান কিবা এইটো বিল্ডিং দেখিছে আপোনালোকে সেইকাৰণে পূৰা এন্ধাৰ হৈছে এতিয়া ভিতৰত যাওঁ আৰু ধুনীয়া হয় বহুত ধুনীয়া আৰু জুবিন দাই ইয়াতে বহুত খাদ্য খাইছিল আৰু বহুত ভাল পায় আৰু এতিয়া আমি ইয়াতে সোমাই আহিলোঁ আৰু এতিয়া এনেকৈ লাহেকৈ দৰ্জাখন খুলি দিব আৰু এনেকৈ ভিতৰত সোমাই দেখিব কিমান ধুনীয়াকৈ এইবোৰ বস্তুবোৰ সাজাই থৈ দিছে আৰু ইয়াতে পূৰা অসমীয়া ট্ৰেডিশ্যনেল পিঠা লাড়ু সকলোবিলাক বনাই থৈ দিয়া আছে পেকিং কৰি আৰু এইটো চাইডে জুহাল এইখন জুহাল মানে ইয়াতে আগৰ দিনৰ মানুহে যেনেকৈ বনাইছিল ভাত এইবোৰ আৰু এইটো চাইডে কিবা বস্তু সজাই থৈ দিছে এইবোৰ বাহিৰে আৰু এইবোৰ লাড়ু পিঠাবোৰ চাওঁ আপোনালোকে কিমান ধুনীয়াকৈ ৰাখিছে আৰু এইবোৰ ৰংগুৰা কিবা কিবি ৰাখিছে আৰু চাওক এইখনে হ'ল মেনুখন আপোনাক জুবিন দা আহি থাকে নি এইখন প্ৰায়ভাগ আহি থাকে তাৰমানে আৰু এতিয়া আমি মেইন খোৱাখিনি লৈ সোমাইলোঁ মানে এইটো খোৱা পলিটোলৈ এইটো ঘৰতে খোৱা ব্যৱস্থাবোৰ সকলো আছে আৰু এইটো চাইডে কিমান ধুনীয়াকৈ কিতাপবোৰ সজাই ৰৈছে আপোনালোকে দেখিছে এইবোৰ গোটেই কিতাপ আৰু এইবোৰ বাহিৰে সজোৱা গোটেই এইবোৰ আমি বহা টেবুল চকী এইবোৰ গোটেই বাহিৰে আৰু এইটো চাইডে ৰাখিছে লেম্প চাকৈ আৰু খালৈ আৰু এনেকৈ আৰু এইবোৰ সকলোৰে ট্ৰেডিশ্যনেল কাপোৰবোৰ ৰাখি থৈ দিছে গামোচা চামোচা আৰু ৰাভাসকলৰ বড়োসকলৰে এনেকৈ ধুনীয়াকৈ সজাই ৰাখিছে আৰু এইপিনে চাব পাৰে আপোনালোকে ইয়াত ধুনীয়াকৈ জুবিন দাৰ ফটো তোলাই থৈ দিয়া হৈছে মানে এইখন ৰেষ্টুৰেণ্টত যেতিয়া জুবিন দা খাব আহিছিল তেতিয়া এইবোৰ ফটোবোৰ ৰাখিছে জুবিন দাৰ আছে ভূপেন হাজৰিকা এনেকুৱা বিভিন্ন ব্যক্তিৰে আছে আৰু এইবোৰ কিতাপবোৰ কি ধুনীয়াকৈ ৰাখিছে কিবা এটা দেখিয়ে ভাল লাগে আৰু এতিয়া আমাৰ ফাইনেলি আহি গ'ল ভাত আৰু এয়া চাওক ডিছবোৰ ডিছবোৰ তামোলৰ ঠেকুনাৰে সজোৱা হয় আৰু এই বাতিবোৰো হয় এই তামোলৰ ঠেকুনাৰে প্লাষ্টিক মুক্ত কৰিবৰ বাবে এনেদৰে কি ধুনীয়াকৈ বনাইছে এই এটা ভাল পদক্ষেপ হয় আৰু এতিয়া আমি ভাত চাত খাই লওঁ পূৰা এতিয়া আমি ভাত খালোঁ আপোনালোকে দেখিলে কি খালোঁ আৰু এতিয়া ইয়াৰ পৰা নামি গৈ আছোঁ এনেদৰে আৰু এতিয়া আমি ৰেপিড' দুখন বুক কৰি লৈ আমি এতিয়া গৈ আছোঁ গণেশগুৰিলৈ আৰু গণেশগুৰিত আজি মানে থাকিম ৰাতি তাতে ৰুম বুক কৰিছোঁ আৰু তাত গৈ এক্সেছ লওঁ ভিডিঅ' যদি এডিট কৰোঁ এতিয়া আমি গৈ আৰু আজি ইয়াতে থাকিম আজি এই গণেশগুৰিত ইয়াতে এটা ৰুম লৈছোঁ আৰু সেয়া বিবেকদাই শুই আছে দেখিছে আপোনালোকে আৰু এইটোৱে ৰুমটো ইয়াতে টিভি চিভি আছে চবৰে এখন ফেন আৰু বাথৰুমটো এইটো ইয়াতে থাকিম আজি বিবেকদা আৰু মই লগতে আৰু কালি যাম বুলি ভাবিছোঁ বিকাশ দাহঁতক লগ ধৰিব পুৰা ফোন বিজি হৈছে বিবেকদা
আৰু যিহেতু আজি আমি গণেশগুৰিতে ৰাতি থাকিম তাৰ বাবে গণেশগুৰিতে থকা এটা ধুনীয়া বহুত ডাঙৰ এটা শ্বপিং মললৈ আহিছোঁ আৰু এয়া শ্বপিং মলৰ ভিতৰত আৰু এটা নেক্সট ভিডিঅ'ত আহিছে এয়া শ্বপিং মলৰ ভিডিঅ'টো আৰু আপোনালোকে চাব আৰু আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি আপুনি মোৰ চেনেলটো নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু এয়া শ্বপিং মলটোৰ নতুন ভিডিঅ'ৰ মানে এটা ধুনীয়া ভিডিঅ' আহি আছে আপোনালোকে নেক্সট চাব পাব আজিলৈ বাই বাই বাই